বিলাসীপাড়াত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত। ধুবুৰী জিলাৰ বিলাসীপাড়াত এছ'চিয়েশ্যনৰ উদ্যোগত স্বাস্থ্যতা মেডিকলছ বিলাসীপাড়া আৰু নাৰায়ণা হৃদয়ালয় চিকিৎসালয়, গুৱাহাটীৰ সহযোগত বিলাসীপাড়া পাব্লিক স্কুলত এখন বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। জানিব পৰা মতে 150 গৰাকী দৰিদ্ৰ বানপীড়িত লোকক বিনামূলীয়া চিকিৎসা দিয়াৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰে। আজিৰ এই কাৰ্যসূচীত ধুবুৰী জিলাৰ উপ আৰক্ষী অধীক্ষক ত্ৰিনাৰায়ণ ভূঞাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিলাসীপাড়াবাসী ৰাইজৰ মানৱীয়তাৰ স্বাৰ্থত ধুবুৰী আৰক্ষী প্ৰশাসনে সদায় জোনাকী এছ'চিয়েশ্যনক সকলো ধৰণৰ সহায় কৰিব বুলি উপ আৰক্ষী অধীক্ষকগৰাকীয়ে তেখেতৰ ভাষণত কয়। বিলাসীপাড়া স্বেচ্ছাসেৱী সংস্থা জোনাকী এছ'চিয়েশ্যনৰ এনে মানৱ সেৱাৰ কাৰ্যসূচী আগলৈও চলি থাকিব বুলি জনাইছে এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি মুস্তাফিজুৰ ৰহমানে। জোনাকীৰ লগত জড়িত সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰে এছ'চিয়েশ্যনৰ সভাপতিগৰাকীয়ে। জোনাকীয়ে সহায় কৰি অহা এনে মানৱ দৰ্দী কাৰ্যৰ বাবে বিলাসীপাড়াবাসী ৰাইজে জোনাকী এছ'চিয়েশ্যনৰ সভাপতি মুস্তাফিজুৰ ৰহমান আৰু তেওঁৰ সতীৰ্থসকলক ধন্যবাদ জ্ঞাপন কৰে। ধুবুৰীৰ পৰা শ্বহীদুৰ ৰহমানৰ ৰিপৰ্ট, দৈনিক গণবাৰ্তা।